কৰি আহিছে বাকী আছে মাত্ৰ ধৈৰ্য্যখিনি কিবা এটা কৰিব পাৰিলে মোৰ কৰ্তব্য শেষ হ'ব শৈল্য আৰু সকলো তেহেঁতৰ বাবে বিশেষ চিন্তান্বিত হ'ব নালাগে দাদাক তীৰ্থৰ পৰা ঘূৰি অহাৰ আগত ধৈৰ্য্যজনক কিবা এটা কৰিব পাৰিলে ময়ো আজৰি হ'ম নহয় সকলোকো লগে লগে উঠাব লাগিব নহ'লে হয়তো আজি মোৰ পৰম সৌভাগ্য সাক্ষাৎ নাৰায়ণৰ সন্মুখত ওলালোহি প্ৰণাম যদুপতি প্ৰণাম মামা আহা তোমাৰ কথা কি ভাবি আছিল মোৰ কথা কুৰুক্ষেত্ৰ যুদ্ধৰ বৰৰ মাজত মোৰ কথা নে কুৰুক্ষেত্ৰ যুদ্ধৰ কথা পাহৰি মোৰ কথা মাজতে মামা তেন্তে আমাৰ চাউল উপলে কিয় মামা অতদিনে যদুপতিয়ে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰ গণনা কৰি আছিল এতিয়া ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰ শেষ কৰি সৰু সৰু তৰা গণনা আৰম্ভ কৰিলে যেতিয়া আমিতো পপীয়া তৰা আমাকতো পঢ়াবই যদুপতিয়ে তুমি বৰ চতুৰ সকলোবিলাক যদুপতিৰ পৰাই ধাৰ কৰা বাৰু মামা এটা কথা সুধিম কমানে অনন্তত আমি প্ৰভু নাৰায়ণে নকলেও সকলোবিলাক জানে বাৰু কোৱাচোন মামা এই কুৰুক্ষেত্ৰ ৰণত তুমি কাহিনী জোৱাৰ ভাল পোৱা পৰাজয় হ'বলৈ আৰু বাকী আছে যদুপতি তথাপিতো যদুপতিয়ে ভাল পাইছো নে বেয়া পাইছো নিজেই জানে কৌৰৱৰ আশ্ৰয় থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজনৰ বিশ্বাসভাজন কিয় এই কথাও এতিয়া যদুপতিক ক'ব লাগিব তুমি নিষ্ঠুৰ আৰু তুমি মই মোৰ কৰ্তব্য কৰিছো আৰু মোৰ কৰ্তব্য কুৰুক্ষেত্ৰত ছুটি হ'ল যদুপতি ভাবিম ভাবিম বুলি মুখৰ অমৃতেৰে ঘূৰাই অন্তৰত চিৰ হলাহল বিৎপাত কৰাকৈ সন্মুখ সমৰত অপেক্ষাৰণ কৰি শত্ৰুতাৰ আচৰণ কৰাটো মামা অনেক গুণে চিৰ হে যদুপতি যদুপতি চাওক যদুপতি মই জানো মোৰ এই প্ৰতাৰণা আৰু প্ৰবঞ্চনা ক্ষমাৰ অযোগ্য কিন্তু প্ৰভু ভগৱানে যেতিয়া কপতি নিন্দা কৰিছে সেয়া নিশ্চয় মোৰ আচৰণতকৈ বেছি দুখনীয় যদুপতি তুমি ভুল বুজিছা মামা ভুল কৰি কৰি ভুলতে অভ্যস্ত যদুপতি এতিয়া এই সময়ত আৰু ভুল শুধৰাবলৈ নাযাওঁ মামা তোমাৰ দুখতে আজি কৌৰৱ ধ্বংস হ'ল স্বৰ্ণময় লংকাশ্বৰী ৰাজ কৰিছিল ৰাজঘাট বিভীষণে আৰু স্বৰ্ণময় ভাৰত ভূমি আজি তুমি শ্মশানত পৰিণত কৰিলা ৰাজ মাতুল তুমি হকুনি যদুপতি তোমাক অশেষ ধন্যবাদ নুবুজিলো মামা অতি সহজ মাধৱ অতি সহজ দুৰ্যোধনৰ সন্নেৰে জীৱিত এই হকুনি পৰপদ সেৱনকাৰী হকুনি নিকৃন দৰিদ্ৰ এই হকুনিৰ মূৰৰ ওপৰত সমগ্ৰ কুৰুক্ষেত্ৰৰ ভাৰ জাপি দি অনন্তজামী প্ৰভু নাৰায়ণে দুখ মুক্ত হ'ব খুজিছে যেতিয়া এই হকুনি সামান্য হকুনি নহয় এই হকুনি ধন্য আৰু হকুনিৰ জীৱন ধন্য আৰু সেই জীৱন তোমাৰ যদুপতি প্ৰণাম গ্ৰহণ কৰা মামা তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয় তোমাৰ উদ্দেশ্য প্ৰতিকূল ধ্বংস কিন্তু মই यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य
सदात्मानं सृजाम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतम् धर्म संस्थापनार्थाय संभवामि युगे